তোমার পরিচয় জানে পুত্র নাম মূল মোৰ ভাই লক্ষ্মণ আৰু সেয়াই জনকনন্দনী পিতা মোৰ জীৱনৰ আমি গৌৰৱকে আজিলৈকে তুমি আমাৰ কিয় আছিলা বৰ্তমান মই স্বামীৰ অন্যতম ঘূৰি ফুৰিছোঁ কত তোমার দরে তুমি জনক নন্দিনী গীতা ক্রিয়া করে মুখ পত্নী সুন্দরী রমণী তুমি দেখিছা মোৰ প্ৰাণাধিক পত্নী মোৰ লগত বিদ্যামান অনন্য ৰজা পুৰুষৰ দৰে বহু পত্নী বহু বিভা মোৰ মোৰ ভাই লক্ষ্মণক এবাৰ সুধি চোৱাচোন বিচাৰি তোমাৰ মনোবাঞ্ছাই পূৰ্ণ হয় তোমার ভগবান সুন্দর জগত মোহরের কামনা আত্মভরা নহব মই মন দ্বারা রামচন্দ্র আইকাশী দাস তুমি মোৰ নিচিনাই কিয় কলংকিত কৰিব খুজিছা নিজৰ জীৱন তুমি দাদা ৰামচন্দ্ৰৰ পুনৰটো তেওঁ তোমাক অশেষ মত দেখুৱাই রমণী তুমি দেখিছা মোৰ প্ৰতিকতা পত্নীক মই বিশ্বাসঘাতকতা কৰিব নোৱাৰি জগতত অতি ধৰ্ম থাকে মানে ৰাম সীতাৰ বিচ্ছেদ হ'ব নোৱাৰে কামনা পূৰণৰ বাবে সত্য এৰি মই জীৱনৰ পদক্ষেপ লগাব নোৱাৰি তুমি এতিয়া নিজ ইচ্ছাৰে গ্ৰহণ কৰা
সন্মুখীন হ'ব লাগিব। এয়াইতো মাত্ৰ আৰম্ভণিহে। এতিয়া ব'লা সকলোকে নিজ কৰ্তব্য ভৌম গ্ৰহৰ